এই গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহুত দিন ধৰি ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি ভিডিঅ' বনালোঁ বহুত দিনৰ মূৰত। ভাবিলোঁ আপোনালোকক এটা বস্তু দেখাওঁ, যিটো মানে কি আজিকালি নোহোৱা হৈ গৈছে, বিলুপ্ত হৈ গৈছে। আজিকালি বিজ্ঞান প্ৰযুক্তিৰ ফলতে বা বেছি সময় নলওঁ আপোনালোকৰ পৰা, কিন্তু মানে কি এইটো ভিডিঅ'ত মই দেখাব বিচাৰিম যে আমাৰ পুৰণি স্মৃতি কেনেকুৱা আছিল বা পুৰণি সময়ত মাৰাণ কেনেদৰে মাৰা হৈছিল। কিন্তু বৰ্তমান সময়ত গৰুৰে মাৰাণটো দেখা নাযায়, তো চাই লওঁ আৰু আপোনালোককো দেখাওঁ। আৰু দেউতাই গৰু দুটা লৈ আনিলে, এতিয়া মৰণা মাৰি আছে। চ' ময়ো এবাৰ মাৰিম আৰু ময়ো চাম কেনেকুৱা লাগে ফিল্ডটো, আৰু লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম ফিল্ডটো কেনেকুৱা। আৰু আশা কৰোঁ ভিডিঅ'টো বহুত ভাল পাব আপোনালোকে। আৰু আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, দেখাওক তেওঁলোকৰ ভিডিঅ'টো, আৰু তেওঁলোকৰো হয়তো ভাল লাগিব মৰণা মৰা দেখা পালে। আজিকালিতো বহুতে সৰু ল'ৰা ছোৱালীয়ে দেখাই নাপায় গৰুৰে মৰণা মৰা। তো আহক ভিডিঅ'টো আৰম্ভ। Hour later. এইবাৰ বাপেকে কি কৰিলোঁ, ময়ে ধৰি মাৰিবলৈ গ'লোঁ আৰু চাওঁ কেনেকুৱা লাগে। তাৰে পিছত মই জনা নাছিলোঁ, দেউতাই অলপকৈ শিকাই দিলে আৰু ময়ো ট্ৰাই কৰিলোঁ। তাৰপিছত চাওক কেনেকুৱাকৈ মানে কি মাৰিলোঁ। পাঁচটা স্বৰ্ণ আৰু বাইক প্ৰায় সেই জন্ম অৱস্থাৰ হ'ব আৰু